হেল্ল' এভৰিৱান, আজি যিহেতু শাওণ মাহৰ শেষৰটো সোমবাৰ, গতিকে আমি সকলোৱে ভাবিলোঁ যে আজি এঠাইৰ পৰা আহোঁগৈ আৰু তাৰ বাবে সোনকালে উঠি গা পা ধুলোঁ। ধুই এতিয়া যাবলৈ ৰেডি হওঁগৈ আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়া গম পাব ক'লৈ যাম। ৰেডি হৈ গ'লোঁ, বেছি পলম নকৰি আমিও আহি গ'লোঁ আৰু আহি এয়া দেখিছেনে নগাঁও পালোহি। আৰু নিশ্চয় আপোনালোকে ধৰিব পাৰিছে আমি ক'ত আহিছোঁ। হয়, আমি মৃত্যুঞ্জয় মন্দিৰ আহিছোঁ। আহিয়ে আমি গাড়ীখন ধুনীয়াকৈ পাৰ্কিং কৰিলোঁ। পাৰ্কিং কৰি থৈ তাতে আমি ধূপ চাকি ল'বলৈ দোকানত সোমালোঁ। ইয়াৰ পৰা ধুনীয়াকৈ ধূপ চাকি লৈ আমিও মন্দিৰলৈ বুলি আহিলোঁ। আৰু বাপৰে, আজি যিহেতু সোমবাৰ, গতিকে তাতে ইমানবোৰ ভিৰ। আৰু আমি বাহিৰতে ধূপ চাকি জ্বলাবলৈ এয়া থালিখন সজাই ল'লোঁ। সজাই ধুনীয়াকৈ তাৰ বাহিৰতে চাকি জ্বলালোঁ, ধূপ জ্বলালোঁ। আৰু এয়া দেখিছেনে, মেইন মন্দিৰৰ ভিতৰত সোমাবলৈ ইমান দীঘলীয়া লাইন হ'ব লগা হৈছে। আজি মানুহ বহুত বেছি ভিৰ, যিহেতু সোমবাৰ ন, আৰু ইফালে শাওণ মাহ চলি আছে। আমাৰ যে ৰখি ৰখি এলাহে লাগি গৈছে আৰু ফাইনেলি আমি সোমালোহি মন্দিৰত। আৰু মন্দিৰৰ ভিতৰতো দেখিছেনে ইমান ধুনীয়া। ইয়াতে আহিলে যে মোৰ ইমান ভাল লাগে। আৰু ইফালে এয়া পূজা পাঠ কৰি আছে আৰু সেয়াতে সেৱা কৰি আমি তলত এটা মন্দিৰ আছে তাতে আহিলোঁ। এই স্থানতে বহু বছৰ পূৰ্বে গুৰু শুক্ৰাচাৰ্যই লিংগ প্ৰতিষ্ঠান কৰি মহামৃত্যুঞ্জয় মন্দিৰ শক্তি প্ৰতিষ্ঠান কৰিছিল। তাতে আমি সেয়া চালোঁ আৰু প্ৰসাদ খালোঁ। খাই কৰি লৈ আমি বাহিৰত আহিলোঁ। আহি এয়া দেখিছেনে কাছৰ দেখিলোঁ। তাতে কাছ আৰু মাছ আছিলে। আৰু তাতে আমি বাহিৰতে আহি এয়া দেখিছেনে, এই দোকানকেইখনত ইমান ধুনীয়া ধুনীয়া ডল, চাবি আৰু বহু ধৰণৰ বস্তু আছে। আমি তাৰ পৰা কিবা কিবি কিনিলোঁ। কিনি তাতে বাহিৰতে অলপ সময় বহিলোঁ, সকলো সৌন্দৰ্য উপভোগ কৰিলোঁ। আৰু তাৰ পাছত আমি চিধাই আহি গ'লোঁ জুডিঅ'। জুডিঅ' বস্তুৰ কালেকশ্যনবোৰ ইমান ধুনীয়া হয়, সেয়ে ভাবিলোঁ এবাৰ সোমাই চাই যাওঁ কি পাওঁ। আৰু এইখিনিতে এটা কথা কওঁ, যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব আৰু লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মোৰ দৰে আপোনালোকেও হয়নে বাৰু? কাপোৰ দেখিলে একদম মানে বলিয়া হৈ যোৱা, ইটোও ভাল লাগে, সিটোও ভাল লাগে আৰু সকলোবোৰে তাৰপিছত ল'বলৈ মন যায় ন? আৰু তাৰে চেণ্ডেলবোৰ চেল দি আছিলে। চেণ্ডেলবোৰো কালেকশ্যন বহুত ধুনীয়া আছিল। আৰু আনফালে এয়া নেল পলিচ আছিল। নেল পলিচৰ সকলোবোৰ কালাৰ ইমান মৰম লগা মৰম লগা। আৰু লিপষ্টিকবোৰতো ক'বই নালাগে, দেখিলেই একদম মানে সকলো ল'বলৈ মন যায়। আৰু এয়া ওপৰৰ পৰা ভিউটো দেখিছেনে, এয়া ওমেন ছেকশ্যনৰ হয়। তাৰ পাছতে আমি আহি গ'লোঁ মেন ছেকশ্যনলৈ। মেন ছেকশ্যনতো সকলোবোৰ কালেকশ্যনেই বহুত ধুনীয়া আছিল। কাপোৰবোৰ ইমান ধুনীয়া ধুনীয়া। তাতো আপোনালোকে সকলোবোৰ পাই যাব। আৰু কিডছৰ ছেকশ্যনত তাতো বহুত ধুনীয়া ধুনীয়া কালেকশ্যনৰ কাপোৰ আছে। আপোনালোকে যদি নগাঁও আহে নিশ্চয় এবাৰ জুডিঅ'ত সোমাব। তাতে সকলোবোৰ কালেকশ্যন বহুত ধুনীয়া ধুনীয়া পাই যাব আপোনালোকে। আৰু কিছু কিছু বস্তুততো চেল দি আছে, তাৰ বাবে আপোনালোকে চেল উপভোগ কৰিব পাৰিব। আৰু তাতে মই আজি বিশেষ একো নল'লোঁ, খালি লিপষ্টিক দুটা ল'লোঁ আৰু সেই লৈ ঘৰলৈ আহিলোঁ। আজিলৈ বাই।